হেল্ল' গাইজ, আজি ব্লগটো ধূপ জ্বলোৱাৰ পৰা আৰম্ভ কৰিম কাৰণ আজি কাতি বিহু হয়। সেইবাবে আপোনালোকলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল। আজি মোৰ মানুহজনৰ ঘৰত প্ৰথমটো বিহু হয়। পুৱাই মা দেউতাৰ সেৱা ল'লোঁ। বৰ্তমান মই এতিয়া পথাৰত আছোঁ কাৰণ ইয়াত নিয়ম আছে যে কাতি বিহুৰ দিনা পথাৰত লখিমী চাব যাব লাগে। এইবোৰ নিয়ম আপোনালোকৰ কাৰ কাৰ আছে জনাবচোন। আজি কাতি বিহুৰ দিনাখন নতুন ঘৰখনত কি কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। এই জাষ্ট ঘৰ পাইছোঁহি, বহুত ভাগৰ লাগিলে। আৰু এইফালে মোৰ পাপা মানে শহুৰ দেউতাই তুলসীৰ তাত কলগছ ৰুইছে। কাতি বিহুৰ দিনা প্ৰত্যেকৰ ঘৰতে তুলসীৰ তলত চাকি বন্তি দিয়া হয়। সেইবাবে আজিৰ দিনটোত তুলসী ভেলিটো সুন্দৰকৈ সজোৱা হয়। আমাৰতো মায়ে বনাই দিলে। ফুল লগাই ইমান তিনিশ পাওঁ এটা ৰাতিপুৱা সমাধান ভাগ কৰি আমাৰ ঘৰত দি থৈ কি ফুটপালিছ কাৰ লাগে Hey guys, Nobu vlog kari da moi asu. Aji moi vlog share koisu. Hello guys, moiu asu. Ya moi. Aru amar reels bana baido kijonik sak. Hi gojo. Hi. Amar ejoni phul lagai thise. ফোন লগাই থৈছে Phul আৰু তুমি কি আপুনি কি ক'ব পেলা aru Nobu মোক phul lagai dile kenga. আপুনি কি কৰিব বিচাৰে ব্লগটো বিষয়ে মানে নবয়ে যে ভিডিঅ' বনাই কি ক'ব ৰাইজক Raja kam ki Nobu 1 lakh subscriber hoi ja 1 lakh like koi diuk so agat bohi jak diamond play button diamond play button আগত বহি যাও হেনো mane ki jane man vlog na jano ময়ো আছে লগত হেল্ল' গাইস ময়ো আছে লগত খেটো আছে আপুনি কি ক'ব মই আপোনাৰ ব্লগটো সাবস্ক্ৰাইব উছতে থকা বেল আইকনটো দবাই দিব থওঁ garba সবে লাইক কৰি দিব কমেন্ট দিব আৰু আজি কি হয় আজি কাতি বিহু গাইস সকলোকে কৈছো হেপি কাতি বিহু কিবা ক'বা নি নবয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব কাকত এটা ঘণ্টিটো কাপা লাজ লাগে নকওঁ এটো দি দিবা garba sa দিলে আমাৰ খুৰী সৰু খুৰী